মমতা। তেওঁৰ চকুত আজি মমতা জিলিকে। হৃদয়ৰ প্ৰতিটো ভাজে ভাজে পাথৰে খুন্দিওৱা দাগবোৰ ৰঙা ৰঙা হৈ পৰে। বুকুৰ উমত পোনাটিয়ে ৰক্তাক্ত সপোন দেখি দেখিয়েই শুই পৰে। প্ৰতিটো শক্তিশালী ভাৱনা তেওঁৰ মনৰ কোঠালিত জন্ম ল'ব খোজে। সংগ্ৰামী ধুমুহাজাকে কোমল বতাহ হৈ তেওঁৰ আঁচলত ধৰে। তথাপিও তেওঁ হতাশ হ'ব নাজানে। আৱেগবোৰ এটা পাথৰ হৈ তেওঁৰ কষ্টত বিৰিঙে। ৰিক্সাখনে তেওঁক পৰিচয় কৰায় জীৱনৰ সৈতে। তেওঁৰ হাঁহিবোৰো হয়তো উৰুৱাই নিছে অভাৱে। কিয় জানো কেতিয়াবা এনে লাগে, সুন্দৰ হৃদয়বোৰত চকু নিদিয়ে ঈশ্বৰে।